হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আজি মই চাদৰতনো পটি কেনেকৈ লগায় তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। যিসকলে পটি লগাবলৈ নাজানে তেওঁলোকৰ বাবে এই ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে এটা অনুৰোধ আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে লাইক এটা কৰিব। এইখন হৈছে বোৱা চাদৰ। বোৱা চাদৰত মই আজি পটি লগোৱা ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো প্লিজ কণ্টিনিউ কৰি চাব। এনেকৈ মই পটিকেইটা 6টা বা 7টা পটি থাকে, সেইকেইটা এনেকৈ কাটি লৈছোঁ। কাটোতে মন কৰিব বেছি দকৈ যাতে কাটা নাযায়। পটিকেইটা ধুনীয়াকৈ এটা চাইজত কাটি ল'ব আৰু ধুনীয়াকৈ গোটেইকেইটা পটিত তিনিটাকৈ জইন লগাই ল'ব। মানে এটা লাইনত 3টাকৈ পটি ধৰে সদ্যহতে। তেনেকৈ চিধা চাইড কৰি পেলাই চিধা আৰু উল্টা চাইড ভালকৈ চাই মেলি এনেদৰে পটিকেইটা জইন কৰি ল'ব। ভিডিঅ'ত দেখুওৱাৰ ধৰণে এনেকৈ চিধা কৰি পেলাই আৰু এটা চিলাই মাৰি দিব। তেতিয়া পটিটো ধুনীয়াকৈ সুন্দৰভাৱে লাগি যায়গৈ। দুইটা পটি এনেকৈ। এতিয়া আমি চাদৰখনত এনেদৰে ধুনীয়াকৈ বহাই লৈ লাহে লাহে পটি আৰু চাদৰখন এনেদৰে চিলাই যাম। এখন হাতে ধৰি যাব আৰু মিলাই যাই থাকিব লাহে লাহে কৰি। যিহেতু এখন বোৱা চাদৰ ইমান টান হোৱা নাই চিলাবলৈ, কিন্তু কিনা চাদৰবিলাকত বহুত পিছল থাকে, চিলাবলৈ বহুত অসুবিধা। সেইবাবে ভালকৈ লাহে লাহে কৰি এনেকৈ হাতটো ধৰি ধৰি লাহে লাহে অলপকৈ এনেকৈ চিলাই যাব আৰু দেখিব কি সুন্দৰ হৈ পৰিব চিলাইটো। যিসকলে জানে তেওঁলোকে বাৰু ভিডিঅ'টো নেচালেও হ'ব। যিসকলে নেজানে, মেচিনত প্ৰথম বহিছে, চাদৰ পটি কেনেকৈ লগাই নেজানে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো। এনেকৈ গোটেই লাইনটো লাহে লাহে কৰি দুইটা পাৰ্ট এনেকৈ লগাব। মই এটা পাৰ্টহে লগাইছোঁ, এটা পাৰ্ট জানিবই চবফালে একেই আৰু। নেক্সটটো পাৰ্টো এনেকৈ লগাই দিম। এনেকৈ গোটেইবোৰ লাহে লাহেকৈ এনেকৈ হাতেখনে মেকুটাই লগাই লাহে লাহে অলপ মেকুটাই এনেকৈ চিলাই যাব। জল্দিকৈ নিচিলাব, লাহে ধীৰে কৰিব, তেনেহ'লে সি সুন্দৰ হৈ পৰিব। এতিয়া আমি আঁচলটো চিলাম। আঁচলটো এনেকৈ প্ৰথমে এটা মেকুটাই দিব এবাৰ, আৰু এবাৰ মেকুটাই দি পেলাই এনেকৈ ফিনিচিং চিলাই এটা দিব। এনেকৈ ফিনিচিং চিলাই দিয়াৰ পিছত ধুনীয়াকৈ এটা জোখত মেকুটাই লাহে লাহেকৈ চিলাই যাব। এয়া দেখিছে সুন্দৰকৈ অলপ মেকুটাই গ'লেই হ'ল। এতিয়া আমি পটিটোৰ কাষেৰে আৰু এটা চিলাই মাৰিম, যাতে পটিটো ভালকৈ এটেচ হয়। তেতিয়া ওপৰেদি মাৰিছিলোঁ, এতিয়া কাপোৰটো উলটিয়াই পেলাই আৰু এটা চিলাই মাৰিম। ঠিক একেদৰে মই সিফালৰ পটিটোতো এনেকৈ আৰু এটা চিলাই মাৰি যাম, যাতে যদি কেতিয়াবা চিলাই ৰৈও গৈছে, ওপৰেদিও গৈছে, তেনেহ'লে এই ছেকেণ্ড চিলাইটোত সুন্দৰভাৱে লগ লাগি যাব। সেইবাবে মই এনেকৈ দুটা চিলাই দিওঁ। এয়া গুলি শেষ হৈ গ'ল। এয়া দেখিছে হৈ গ'ল আমাৰ চিলাই। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব আৰু সহায় হ'লে ছাবস্ক্ৰাইব কৰি থ'ব নেক্সট আৰু ভিডিঅ' সোনকালে পাবৰ বাবে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।